আপোনালোকে তিতাকেৰেলা খাই বেয়া পায় নেকি? আহক চাওঁ, মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। তিতাকেৰেলা আচাৰ বনাওঁ। মই তিতাকেৰেলা কাটি থৈছোঁ। এতিয়া দিছোঁ সৰিয়হ তেল, জলকীয়া, হালধি, নিমখ। তাৰপিছত দিওঁ মই অকণমান লাৰি দিওঁ। তাৰপিছত দিওঁ মই তিতাকেৰেলা। তাৰপিছত তিতাকেৰেলা দিয়াৰ পিছত টেঙা দিওঁ। টেঙা দিয়াৰ পিছত অকণমান লাৰি দিওঁ। লাৰাৰ পিছত মই দিওঁ আলু। বইল কৰি থোৱা আলু আছে, বইল কৰি থোৱা আলুটো দি দিওঁ। তাৰপিছত মই দিওঁ অকণমান লাৰি। তাৰপিছত দিওঁ ওপৰৰ পৰা তিল দিয়াৰ পিছত অকণমান লাৰি দিওঁ। লাৰাৰ পিছত আৰু মোৰ ৰেচিপিটো হৈ গৈছে। খাই চাব বনাইখিনি আপোনালোকেও কেনেকৈ কি লাগে। ভাল লাগে যদি কমেণ্ট কৰি দিব।